দকৈ পথাৰত সমেঙৈ ৰোৱনী আলিতে বহি লৈ জলপানৰ বাতিটো খুৱাই দিম মই নাজনো কেনেকৈ খুৱাই। তো গাইছ, মই কোনো ছিংগাৰ নহয়, মই কোনো গায়িকা নহয়, মই কোনো গায়ক নহয়, মই এজনী নৰ্মেল গাৰ্ল। আৰু ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল ডিভাইচ ব্লগ। তো গাইজ আহিছোঁ মাহঁতৰ ঘৰলৈ আৰু এয়া মূৰত পাগুৰি তো ঘৰলৈকে আৰু এতিয়া যাওঁ পথাৰলৈ ফুৰিব লাগে। অকণমান অভ্যাস আছিলে ঘৰত থকাৰ পৰা, তো সেয়ে ভাবিলোঁ যাওঁ পথাৰলৈকে। আৰু এতিয়া ওলাইছোঁ মানে এইটো মূৰত বান্ধি ল'ম আৰু বৰষুণ পৰি আছে অকণমান। তো বিয়াৰ পিছত প্ৰথমবাৰ পথাৰলৈকে তো মাহঁতৰ ঘৰত আহি আৰম্ভ কৰি দিলোঁ। আৰু যিহেতু আমতি লাগিব অম্বুবাচী আৰু দুদিন বাকী আছে মাজত, তো তেনেকুৱা প্ৰথমবাৰ বিবাহ হ'লে বোলে হাজবেণ্ডৰ ঘৰত থাকিব নাপায়, সেইকাৰণে ঘৰলৈ আহিলোঁ। আৰু আগতীয়াকৈ আহিলোঁ যিহেতু মই বিয়াৰ পৰা অহাই নাছিলোঁ, তেনেকৈ আহিব পৰা নাছিলোঁ, ঘৰত কিবা অসুবিধা আছিলে। তো যিহেতু ভাতিজি ছোৱালী এজনী হৈছিলে সেইকাৰণে আহিব পৰা নাছিলোঁ। আৰু জেঠ মাহতেনো আহিব নাপায় আমাৰ অসমীয়া নিয়ম মতে, সেইকাৰণে আহিলোঁ এতিয়া আহাৰ মাহত। আজি আহাৰৰ 3 তাৰিখ আৰু ইংৰাজী 19 তাৰিখ। তো ভিডিঅ'টো কেতিয়া দিওঁ নাজানো, তো ব্লগটো আৰম্ভ কৰি দিলোঁ আজি ঘৰৰ পৰাই। তো সেইটোৱে আছিল আগতে থকা ৰুমটো, এতিয়া একদম মায়ে কিবা কিবি কৰি পেলাইছে, একদম বাক্সা চাক্সাকৈ। আৰু এইখন আছিলে এনেই আছিলে ৰুমত, তো ইয়াতে শুলোঁ আৰু তো এনেকৈ থ'লোঁ আৰু আছে বেগকেইখন মেমৰি হিচাপত ৰাখি দিছে। আৰু সেয়া ধুনীয়াকৈ সজাই দি ৰাখিছে মায়ে। আৰু ওপৰত আছে ফটোবোৰো ৰাখিছে, সেয়া এনেকৈ ৰাখিছে। আৰু এতিয়া যাওঁ পথাৰলৈকে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিমান পাৰোঁ সিমান শ্বৰ্টকাট কৰিবলৈ চেষ্টা কৰিম। তাকে আৰু বলক তেতিয়াহ'লে পথাৰলৈ যাওঁ। সেইফালে আমাৰ বগী বাইদেউ আৰু আছে সেই গৰম মাহত। হা অঁ যাবা আলছোঁ। তো যিহে ৰ'দ, ভিডিঅ' বনোৱাটো সহজ নহয়। এনেকৈ ভিডিঅ' অকণমান ক্লিপ কৰি ৰাখিলোঁ, কিন্তু ভাবিছিলোঁ ভিডিঅ' বনাম বুলি, কিন্তু নহ'ল গাইছ। তো গাছ এয়া হৈছোঁ মই নিজে। আৰু এনেকৈ আৰু কঠীয়া ৰুই এইখিনি ৰুই কিনে এইখিনি পালোঁ গাইছ। তামাম ৰ'দ আৰু পানীবোৰ গৰম হৈ গৈছে, তথাপি ভিডিঅ' বনোৱা নহ'ল। তেনেকৈ অকণমান বনাই ৰাখিলোঁ আপোনালোকৰ। এয়া আছে আজি ভিডিঅ'টো। যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।